হাই গাইছ, মোৰ প্ৰথমটো লং ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম। বলকচোন আজি আমাৰ দৰঙৰ খতৰা সত্ৰলৈ আপোনালোক সকলোকে লৈ যাওঁ। যিহেতু অহাকালিৰ পৰা বিশ্বকৰ্মা পূজা, তাৰ লগতে আমাৰ খতৰা সত্ৰত পাছেতি মহোৎসৱ পালন কৰা হয়। গতিকে তাৰে প্ৰস্তুতি কেনেনো চলি আছে তাকে চাই আহোঁ একবাৰ। পিছে গাইছ দেখিছেনে, এইবিলাক ৰাস্তাৰ কাষে কাষে কিমান ধুনীয়া পৰিৱেশ। আৰু আমি আহি পুৰা একদম দলংখন পাই গ'লোঁ। আৰু এইকেইটা দেখিছেনে, ওচৰৰ ল'ৰাকেইটাই পুৰা একদম চাইকেলত জাপ মাৰি উঠছি। আৰু ইফালে আহি ওচৰতে এখন কলেজ পালোঁ। তাৰপিছত আমি বঢ়িয়াকৈ আহি আছোঁ। আৰু আমাৰ ওচৰেদি এখন পুৰা 108 আহিয়ে গৈছি। ধুনীয়াকৈ আমি সিহঁতক ছাইড দি ধুনীয়াকৈ আমি আহিছোঁ। আহি ইফালে আমি আকৌ দীপিলা চক পাওঁৱে হ'লোঁ। আৰু দীপিলা চক পাওঁতে দেখিছেনে গাইছ, কিমান মানুহ, যিহে মানুহ, ইহঁতৰ কাপত একে যাবাই নোৱাৰা হৈছে। চব এইগিলাক কাপোৰ কিনা মানুহ। পিছে মোৰ নোৱাৰো এইগিলাক কিয়া, মোৰ পিছে এইগিলাক পইচাও নাই আৰু মোৰ এইগিলাক কাপোৰ চাপোৰো নাই। সেয়া দেখিছেনে গাইছ, ইমান ধুনীয়া লগা গেট, ইমান মজাকৈ দিছে গেটটো। এই গেটটো দিয়া হৈছে মানে দূৰৰ মানুহখিনিয়ে যিহেতুকে আহিলে মানে চিনি নাপাব, আৰু তেতিয়া মানে এই গেটটো চাই পেলাই কি বঢ়িয়াকৈ যাব পাৰিব। এই ৰাস্তাটো আকৌ নতুনকৈ বনাইছে, তাৰ কাৰণে মানে গাড়ী মটৰ অলপ অসুবিধা হয় বাৰু, হ'লেও মানে চবেই ধুনীয়াকৈ যাই আছে নিজৰ নিজৰ মতে। তাৰপিছত আমি ধুনীয়াকৈ গেটটো তলেদি পাৰ হৈ গ'লোঁ। যাই দেখিছেনে গাইছ, কি ভাল লগা এটা পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশত আপোনালোকে পিছে আহিব দেই, নাহাকৈ নাথাকিব আকৌ। এইফালে আহি আমি পাই গ'লোঁ তেল ডিপুটো। পিছে কাৰোবাৰ গাড়ীত তেল শেষ হ'লি আকৌ গাড়ীত তেল চেল ভৰাই ল'ব পাৰিবি দেই, এইবিলাক একো চিন্তা কৰিব লগা নাই। ইফালে দেখিছেনে ৰঙা নীলা লাইট কি ধুনীয়াকৈ দিয়া আছে। ইফালে সন্মুখতে ইমান ধুনীয়া লগা পৰিৱেশ, ভিতৰত চাগে কি মজা লগা হৈছে। মোৰ পিছে এইবিলাক বাহিৰত দেখা পায়ে পূৰা একদম ভাল লাগি গৈছে। আৰু পিছে আপোনালোক সেইকাৰণে নাহাকৈ নাথাকিব দেই, নাহিলে বহুত বেছি মিছ কৰিব কিন্তু এইবিলাক নাহিলে। পিছে গাইছ আমি আহি ইফালে খতৰা মন্দিৰ পাওঁৱে হ'লোঁ। এইফালে খতৰা মন্দিৰ পাৱাৰ লাগি ইফালে গোটেই দোকান কাষে কাষে, মন্দিৰ নাপাওঁতে এইফালে চবেই দোকান দিছে। দোকানৰ বস্তুবিলাক ভালকৈ ওলোৱাই নাই বাৰু, লাহে লাহে ওলাই আছে। ইফালে আকৌ গেটত বঢ়িয়াকৈ লাইট চাইটবিলাক দি আছে। পিছে ময়ো চবৰে আধা আধাকৈ ভিডিঅ'বিলাক ল'লোঁ আকৌ। এইফালে আছে পুখুৰীটো, আপোনালোকক বাৰু চবগিলাকে দেখাই আছোঁ। লাহে লাহে চব চাব পাৰিব, ভিডিঅ'টো সেইকাৰণে স্কিপ নকৰিব, শেষলৈ চাব, চালে গোটেইবিলাক দেখা পাব। যিসকলে দেখা নাই, আমাৰ দৰঙৰ মানুহবিলাকে চবেই মানে জানেই আৰু খতৰা সত্ৰৰ বিষয়ে, আৰু চবেই আহিয়ে পাইছে। বেলেগ মানুহবিলাকো বাৰু আহি পাইছে, আৰু তাৰ মাজতে আছে কিছুমান আহি নাপোৱা, তেওঁলোকে আহি বঢ়িয়াকৈ চাই যাব পাৰে। আৰু এইফালে আছে পুখুৰীটো, ব'লক আমি আপোনালোকক পুখুৰীটো দেখাওঁ ধুনীয়াকৈ। তাৰপিছত এই চাওকচোন কিমান ধুনীয়া পৰিৱেশ, এইটো হৈছে মন্দিৰটো, ইমান ধুনীয়া পৰিৱেশ। আজি বহুত পিছে মানুহ জানো নাই, কালি পিছে একদম পূৰা মানুহ হ'ব, এইবিলাক পূৰা ভৰ্তি হৈ যাব। আৰু চবেই গাড়ীবিলাক লৈ আহে খতৰা সত্ৰত। তাৰপিছত মই আকৌ মাজে মাজে এখন দুখন ফটো উঠি আছোঁ দেই বঢ়িয়াকৈ। পিছে মই আকৌ যেতিয়া আহিলোঁ ফটো এখন হ'লেও উঠিব নাপাহৰোঁ দেই, বঢ়িয়াকৈ ফটো উঠোঁ। ইফালে পুখুৰীটোৰ ইফালেও আহিছোঁ আকৌ ফটোটো উঠিব লাগে। পিছে আপোনালোকে ৰঘুনাথৰ ওচৰত একবাৰ আশীৰ্বাদ লওঁ বুলি, ৰঘুনাথৰ ওচৰত আশীৰ্বাদ ল'ব আহিম চাৰি, বঢ়িয়াকৈ আকৌ তাতে ফটোহে মাৰিব ধৰিছোঁ। মই পূৰা ফটোৰ প'জ দি আছোঁ আকৌ। দেখিছেনে গাইছ মোৰ অৱস্থা কেনেকুৱা কৰি আছোঁ মই। তাৰপিছত বঢ়িয়াকৈ মন্দিৰৰ ভিতৰত গৈছোঁ, যাই বঢ়িয়াকৈ সেৱা চেৱা লৈছোঁ। লৈ পেলাই কি তাৰ পৰা আহিছোঁ, আহি আকৌ ইফালে পুখুৰীটোৰ ওচৰৰ ফালে আকৌ একবাৰ আহিছোঁ। পিছে মোৰ হাতত যি মস্ত মানি বেগটো দেখা পাইছি, এই বেগটোত এনেহে লৈ আছোঁ দেই, এইটোত একো পইচা চইচা নাই, এইখান এনেই আৰু লৈ আছোঁ, এইবিলাক ষ্টাইল আৰু মানি বেগ লোৱা, মানে হাতত লাগেতো, হাতখন খালী হৈ থাকে নহ'লে। পিছে এই পুখুৰীটোত বোলে বিৰাট ডাঙৰ ডাঙৰ কাছ আৰু মাছ আছে। এতিয়া মুড়ি দিলে বঢ়িয়াকৈ সিহঁতে দেখা দিয়ে আৰু খাবৰ কাৰণে আহে। পিছে মই এইগিলাক আজি একো লৈ অহা নাই, আগে পিছে আহিলে বাৰু লৈ অহা যায়, আজি মই একো লৈ অহা নাই। যিহেতুকে মোৰ বেগটোত মানি বেগ নাই, মানে মানি নাইয়ে, আপোনালোকক কৈয়ে দিছোঁ মানি নাই বুলি, সেইকাৰণে আজি একো অনা নাই। পিছে আমাৰ চিয়াগিলাকৰ চবতছে বেছিকৈ ভাল লগা বস্তুটো দেখাব লওকচোন, একবাৰ ময়ো চাই আহোঁ আপোনালোককো দেখাওঁ। পিছে গাইছ এইবিলাক মানুহ দেখিছেনে, চব আইচক্ৰীম খাইছে, কি আমান আইচক্ৰীম আহিছে আজি বা মোৰ দেখা পাই একদম পূৰা খাওঁ লাগি গৈছে। আৰু এইফালে আছে বঢ়িয়াকৈ বাণিজ্য মেলা, ব'লক আমি ভিতৰলৈ বঢ়িয়াকৈ সোমাই যাওঁ, একবাৰ বাণিজ্য মেলাখন চাওঁ, ময়ো চাম আপোনালোকেও চাব। এইবিলাক মানুহ এখন অহা যোৱা মাৰিয়ে আছে, মোক একেবাৰে উৰাই লৈ যাবই খোজে। পিছে হ'লেও আৰু ময়ো আহি আছোঁ আৰু কিবাকৈ। এইফালে দেখিছেনে চাইডত কি বঢ়িয়াকৈ ফুচকাকেইটা আছে, মোৰ একে দেখা পাই চিধাই মোৰ একে জিভা পানী যে মাটিত পৰিছে। পিছে বাৰু ব'লকচোন আমি একবাৰ ভিতৰলৈকে যাওঁ। আৰু আজি এইবিলাক ফুচকা চুচকা নাখাওঁ, এইবিলাক কালি চব খাম, এইবিলাক চব কালিলৈকে ধৰিছোঁ। মই কৈছোঁ মই আজি মানি চানি অনা নাই। এইবিলাক দেখিছেনে দোকানবিলাক বঢ়িয়াকৈ সজাবহে ধৰিছে। আৰু গাইছে এইবিলাক দেখিছেনে কিমান ধুনীয়াকৈ পুতলা আছে। পিছে মোক কোনোবাই পুতলা কিনি দিবি নেকি? পিছে 2 লাখ টকা নালাগে দেই আকৌ মোক, যেনকৈ দিলেও হ'ব আৰু 100 টকীয়া দিলেও হ'ব। পিছে বঢ়িয়াকৈ এইবিলাক পুতলা আঁৰি থোৱা আছে, মোৰ একে দেখি পুতলাকেইটা পূৰা মৰম লাগি গৈছে। আৰু মই কিন্তু দোকানবিলাকৰ মাজে মাজে পূৰা ঘূৰছোঁ দেই, যিহেতুকে কালি ঘূৰিব নাপায়, যিমানহে মানুহ হ'ব সেইকাৰণে আজিয়ে পূৰা মানুহ নহওঁতে ঘূৰিবকে লৈছোঁ আৰু ইয়াতে। পিছে দোকানবিলাকত ঘূৰিব লাগিও আৰু বহুত বেছি বস্তু ওলোৱা নাই। এইবিলাক দেখিছেনে কিমান ধুনীয়া বস্তু। পিছে মোক এৰপেও লাগে দেই গাইছ, কোনোবাই কিনি দিব নেকি ক'ব দেই মোক, কমেণ্ট এটা কৰি পেলাই যদি দেই মোক দিব পাৰে আৰু মোক মানে লাগে।
এইফালে আকৌ এখন বোলে আকৌ কিবা বোলে আয়ৈ দেই ফাষ্টফুড, পিছে এইখনত আপোনালোকে খাবৰ কাৰণে আহিব পাৰিব, পিছে আকৌ এই দোকানখন আমাৰ নহয় দেই, আপোনালোকে আকৌ ইয়াত আহি পেলাই মানে খাব পাৰিব আৰু। পিছে আপোনালোকে ইয়াত আহি পাইছেনে? আৰু কিমান যিবিলাক দোকান আহিছে বা মোৰ দেখি একদম মাথা বেয়া হৈ গৈছে। তাৰপিছত আমি বলকচোন আমি মিঠি দোকানৰ ফালে একবাৰ চাই আহোঁ, আপোনালোকো দেখাওঁ। পিছে মই এইগিলা আজি এইগিলা একোৱে নিকিনো দেই, এইগিলা চব কালি লাগি থৈছোঁ। আজি এইগিলা মিঠি চিঠি এইগিলা মই একো কিনা নাই, মোক মায়ে এইগিলা একো পইচা চইচা দি খেদোৱা নাই। পিছে আকৌ আমি একবাৰ হনুমানৰ ওচৰলৈকে আহিলোঁ। পিছে কিনো কম দুখৰ কথা, অৱতৰত গোটেই নাচনী মুখাই আমাৰ আগেদি পাৰ হৈ গ'ল হনুমান চাব আহি পেলাইগৈ। তাৰপিছত বঢ়িয়াকৈ আমি আহিলোঁ। মই আকৌ একবাৰ গেটৰ মুখলৈকে লাষ্ট টাইম বোলে একবাৰ সেৱা চেৱা লৈ পেলাই আৰু ঘৰত যাওঁ আৰু। গধূলিও হবাৰ হ'ল, নহ'লে মোক মায়ে পূৰা একদম পিঠি ফালিব, সেইকাৰণে ঘৰলৈকে যাওঁ। আৰু গধূলি হয় আৰু যিহেতুকে ঘৰত যাওঁ আৰু চিয়া মানুহ আৰু ইয়াতে থাকিনো কি কৰিম। আৰু আজি যিহেতুকে ইমান মানুহ চানুহ নাই, কালিহে বেছি ভাল লাগব ইয়াতে গধূলি আহি পেলাই পূৰা এইগিলা জেগাত মানুহ দি নধৰা হৈ থাকিব। কালি এনেকৈ ঘূৰিব নাপা, আজি যিটো ষ্টাইল দি মই ইয়াতে ঘূৰি পকি আছোঁ এইবিলাক ঘূৰিব চুৰিব নাপা। বঢ়িয়াকৈ ফটো উঠোঁ ইমান, এইবিলাক ফটোৰ অৱস্থা আছে এতিয়া, আধা ফটো এইবিলাক কিবাকৈ উঠছোঁ, এইবিলাক মই ইমান বেছিকৈ নাজানো বাৰু। তাৰপিছত বঢ়িয়াকৈ মই ঘৰত আহিলোঁ। পিছে মোৰ আজিৰ এই লং ভ্লগটো কেনে পালে আপোনালোকে ক'বচোন। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব দেই, নাপাহৰিব। পিছে মোৰ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিৰ পিছে ভিডিঅ'টো ইমানেই আছিল, আপোনালোকে চাই পেলাই ক'ব দেই। আৰু যদি কোনোবাই কালি পাছত চাব আহে আৰু